জ্যেষ্ঠ কনিষ্ঠ তথা মোৰ বন্ধু বান্ধৱীসকল সকলোৱে নমস্কাৰ। আৰু আজি প্ৰথমবাৰ ব্লগ বনাবলৈ গৈ আছোঁ। আৰু আজি আমি গৈ আছোঁ লাহোৱাল মটক চাহ বাগিচা। আৰু আমাৰ লগত আছে আমাৰ বিশাল ভাই, হাই। আৰু আমাৰ লগত আছে অনুজ ভাই। আৰু আমাৰ যাত্ৰা হ'ব। আমাৰ বাইক আছে আমাৰ 3খন। এয়া বাইক এয়া এইখিনি আমাৰ বাইক দেখিছে। তো বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি ফাইনেলি আহি পাইছোঁ খামটিঘাট। অলপমান দূৰতে আৰু খামটিঘাট পাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি প্ৰথমবাৰ আহিছোঁ খামটিঘাট ফালে চাইকেল লৈ। এইয়া আমাৰ বুঢ়ী দিহিং বুলি কয়। আজি প্ৰথমবাৰ আহিছোঁ এইফালে চাইকেল লৈ। সব ফালে পানীয়ে পানী, ভৰ্তি পানী। ফাইনেলি আমি উপস্থিত হৈছোঁ খামটিঘাটত। নাজাৰা দেখো। এই এবাৰ মলু ভাই, বিশাল ভাই। এতিয়া পানীয়ে পানী। হেল্ল' ৰাইজ, তো চাওক আজি ফাইনেলি আমি উপস্থিত হৈছোঁ খামটিঘাটত উপস্থিত হৈছোঁ। চাইকেল লৈ আহিছোঁ। আমাৰ আৰু ভাইটিসকল আছে, দুটা ভাইটি, বিশাল ভাই আৰু অনুজ ভাই। তো আমি বলক তেন্তে আৰু আগলৈ যাত্ৰা কৰোঁ। তো ৰাইজ চাওক, আমি বৰ্তমান ইয়াত ফটো তুলি এতিয়া গৈ আছোঁ লাহোৱাল মটক চাহ বাগিচা কৰ্মা ভৱন। কাৰণটো পাছত কৈ আছোঁ আপোনালোকক। আমি তালৈ যোৱাৰ বিশেষ কাৰণো আছে। কাৰণটো অলপ পাছত কম আমি। তো ফাইনেলি আমি গৈ থাকোঁতে আমাৰ ডিম্পল দাক লগ পাইছোঁ। ডিম্পল দা হাই বুলি কৈ দিওঁ একবাৰ। জনপ্ৰিয় কণ্ঠশিল্পী ডিম্পল দা। একো নাই। এতিয়া ডিম্পল দাই কিবা এটা কওক। কি ক'ম বাৰু এতিয়া? ডিম্পল দাৰ একটা ইউটিউব চেনেল আছে। চেনেলটোৰ নাম কৈ দিলে ভাল হ'ব। ডিম্পল সোণাল মিউজিকেল। ঝুমু গানবিলাক পাব, বাগানীয়া আদিবাসী ঝুমু গানবিলাক পাব। আপোনালোকে শুনিব। আৰু লগতে আমাৰ বিটু ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয়। তাৰপৰা বিটুৱে মোৰ লগত কাম কৰিছে আগতে। ছজনীৰে যোৱা বছৰ যোনটো মানে আমি আদিবাসী ভিডিঅ' কৰিছিলোঁ। আদিবাসী ঝুমুৰ হয়নে? ঝুমুৰ চং। বিটুৱে মোৰ লগত কথাত সহায় কৰিছিলে। হয়। শুনিব গানবিলাক। হয় শুনিব সকলোৱে। এতিয়া নতুনকৈ আৰু মোৰ গান আহি আছে কেইটামান। হয়। আদিবাসী গানে হয়। কিছুমান কেইটামান গান ফ'ক ট্ৰেডিশ্যনেল হয় আৰু মানে এটা মডাৰ্ণ হয়। আশা কৰিছোঁ আপোনালোকে শুনিব বুলি। সকলোৱে শুনিব। আৰু দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাকে আশা ৰাখিলোঁ। তো আমি এতিয়া আমাৰ লক্ষ্য স্থানলৈ আগবাঢ়োঁ। ঠিক আছে, বাই। তো ফাইনেলি আমি উপস্থিত হৈছোঁ লাহোৱাল কলেজ। আমি উপস্থিত হৈছোঁ লাহোৱাল টাউনত। কিবা খাই লিবি নেকি? তো আমি এতিয়া লাহোৱাল আহি পাইছোঁ। তো আমি কিবা এটা খাই লওঁ। এয়া আমাৰ অনুজ ভাই, এয়া আমাৰ বিশাল ভাই। তো ফাইনেলি আমি উপস্থিত হৈছোঁ লাহোৱালৰ এইটো মটক চাহ বাগিচাৰ প্ৰেক্ষাগৃহ বুলি কয়। তো আজি আমি ইয়ালৈ অহা বিশেষ কাৰণ হৈছে দেৱমাঝি সমাজৰ প্ৰতিষ্ঠা দিৱস আছে। তো তাৰ বাবে আহিছোঁ। অথনিৰ পৰা কওঁ বুলি কৈছিলোঁ, কোৱা নাছিলোঁ। তো বলক আমি যাত্ৰা আৰম্ভ কৰোঁ।
তো বন্ধুসকল এতিয়া আমি উপস্থিত হৈছোঁ আমাৰ প্ৰতিষ্ঠা দিৱস দেৱমাঝি সমাজৰ প্ৰতিষ্ঠা দিৱস। তো বলক আমি ভিতৰলৈ যাওঁ। মঞ্চৰ সামনে কবিতা আবৃত্তি করবার কারণে নাম ভর্তি কমবার কারণে তো এয়া দেৱমাঝি সমাজৰ স্মৃতি তৰ্পণ কৰা হৈছে ইয়াত। আৰু আপোনালোকক দেখাম এতিয়া আমি কি বোলে এয়া হৈছে আমাৰ দেৱমাঝি সমাজৰ পতাকা উত্তোলন কৰা হৈছে। আৰু আমাৰ দাদা এজনে পূৰা ফটো লৈ আছে। এয়া আমাৰ দেৱমাঝি সমাজৰ পতাকা। অলপ আগতে আহি পাইছোঁ দেই। বলক আমি ভিতৰলৈ সোমাই যাওঁ। এয়া আমাৰ দেৱমাঝি সমাজৰ ৰাইজসকল আৰু এয়া আমাৰ মঞ্চ আৰু আমি উপস্থিত হৈছোঁ। এয়া আমাৰ বিশাল দেৱমাঝি আৰু এয়া অনুজ এয়া বৰ্তমান আমি জিৰণি ল'বলৈ আহিছোঁ আমাৰ কাৰ ঘৰত ভণ্টি এই ভনত অঞ্জলি নে কি সঞ্জনা। তো আমি এতিয়া বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ। আমি ইয়াত থাকিলোঁ। আমাৰ ক'ত গ'ল আমাৰ মইনাদা ইয়াত গেঞ্জিমেন। তো বাই সকলোলৈ বাই बोलिए हमरा जाए तबे। तो আমি এতিয়া বৰ্তমান গৈ আছোঁ। এখেতলৈ বহুত ধন্যবাদ। এখেতে আমাক কি বুলি কয় গোটেই ৰাতিটো থাকিবলৈ ব্যৱস্থা কৰি দিলে। আমি যাবলৈ ওলাইছোঁ আৰু হাফ পেণ্ট পিন্ধি বাই হাফ পেণ্ট পিন্ধি এইটো কি বুলি কয় এইটো কি বুলি কয় হাতীয়ালি আৰ্মি কেম্প। এইটো বোলে কি বুলি কয় হাতীয়ালি আৰ্মি কেম্প বোলে। ভিতৰত বাঘ আছে বোলে বাঘ আমি আছোঁ বাহিৰত, ভিতৰত আছে বাঘ। আমাক ইয়াত টাচ কৰিব নোৱাৰে বাঘে টাচ কৰিব নোৱাৰে। হাতিয়ালি আৰ্মি কেম্প কি কেম্প আৰ্মি কেম্প বোলে।
ভিতৰত কচুৱে কচু কিন্তু গাহৰি নাই। তো আমি যোৱাকালি লাহোৱালত অলপ পলম হোৱাৰ কাৰণে আমি আহিছিলোঁ চাবুৱাৰ চেতিয়া গাঁৱলৈ। তো এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ আৰু এখেতে আমাৰ ইয়াত থকাত বহুত সহায় কৰিলে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপুনি দুআষাৰ কৈ দিলে ভাল লাগিব। মই একো ক'ব নোৱাৰিম নহয়। নোৱাৰে? কি ক'ম নো? আচ্ছা আচ্ছা, আপোনাক লগ পাই ক'ব লগা কিবা এটা লাগে। আপোনাক লগ পাই বহুত ভাল লাগিলে, বহুত ধন্যবাদ। Same to you. মোকো ভাল লাগিলে। আচ্ছা আচ্ছা, তো বলক তেন্তে আমি ঘৰলৈ যাত্ৰা কৰোঁ। তো বলক, আৰু ৰাস্তাত আমি কালিতো সন্ধিয়া হৈ গৈছিলে, সেইকাৰণে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো এতিয়া আমি ভিডিঅ' কৰি যাওঁ। তো বলক। তো আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু আমাৰ দাদাই বহুত সহায় কৰিলে অহা যোৱাত। আমি বৰ্তমান উপস্থিত আছোঁ ক'ত? চেতিয়া গাঁও। আমাৰ কি বুলি কয় এইটো কাষত? চাবুৱাৰ চেতিয়া গাঁৱত উপস্থিত আছোঁ। তো দাদাই কিবা একটা ক'লে ভাল লাগিব। এইয়া বিটুদা আমাৰ ইয়াত আহি উপস্থিত হ'ল, বহুত ভাল লাগিল। প্ৰথমবাৰ আহিছে বিটুদা, যাতে আৰু আগত আহিব পাৰে। নিশ্চয় নিশ্চয় আহিব পাৰিম, নিশ্চয়। এতিয়া ৰাস্তা দেখিলোঁ, এতিয়া নিশ্চয় আহিম। তো যাওঁ আমি। আচ্ছা ঠিক আছে, বাই বাই। তো আমি এতিয়া ঘৰলৈ গৈ থকা সময়ত আমাৰ কি বুলি কয় যোগেন্দ্ৰ দাক লগ পালোঁ। হাই বুলি কৈ দিওঁ। হাই, নমস্কাৰ। তো এতিয়া আমি বিকম বজাৰলৈ সোমাই যাম। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ। বৰ্তমান উপস্থিত আছোঁ বিকম বজাৰৰ ওচৰত। তো আমাক ইয়ালৈ থ'বলৈ আহিছিলে আমাৰ ৰমিন্দা ক'ত গ'ল? এই ৰমিন্দা। তাৰপাছত আৰু আমাৰ আহিছিলে কৰন্দা আমাক থ'বলৈ আহিছিলে। বহুত ধন্যবাদ তেখেতসকললৈ, ইমান কষ্ট কৰি চাইকেল চলাই ইমান দূৰ বিকম বজাৰলৈকে আমাক থ'বলৈ আহিছে। তো এতিয়া আমি আকৌ যাত্ৰা কৰোঁ। ঘৰলৈ ৰাওনা হ'ম। তো বলক। তো আমি যোৱাকালিৰ পৰা যাত্ৰা কৰি আছিলোঁ। যোৱাকালি লাহোৱাল আহিছিলোঁ, লাহোৱালৰ পৰা আমি চাব গৈছিলোঁ। তো বৰ্তমান এতিয়া ঘৰলৈ ঘৰমুৱা হৈ থকা অৱস্থাত এতিয়া আমি উপস্থিত হৈছোঁ লাহোৱাল ট্ৰেইন ষ্টেচন। লাহোৱাল ট্ৰেইন ষ্টেচন। তো মোৰ লগত আছে আমাৰ বিশাল ভাই আৰু অনুজ ভাই আছে। আমি ইয়াত অলপমান ফটো মাৰি লওঁ, তাৰপাছত আমি আকৌ ঘৰলৈ যাম। মানে আজি আৰু বলক আমি আগবাঢ়োঁ আৰু ঘৰলৈ। আজি আমাৰ যাত্ৰাৰ দ্বিতীয়টো দিন। তো এতিয়া আমি কিনকিনীয়া বৰষুণৰ মাজতে উপস্থিত হৈছোঁ কি বুলি কয় এইটো খামটিঘাটত উপস্থিত হৈছোঁ। তো আমাৰ লগত আমাৰ চাইকেল আৰোহী আছে, মানে মোৰ লগত চাইকেল আৰোহী আছে অনুজ ভাই আৰু বিশাল ভাই। তো বৰষুণ দি আছে। তো এতিয়া উপস্থিত হৈছোঁ আমি খামটিঘাটত। এইখন কি বুলি কয়, এইখন কি বুলি কয়? বুঢ়ী দিং বুলি কয় বোলে। মইতো নাজানো দে ভালকৈ ইমান। বলক তেন্তে আৰু আমি আগলৈ আগুৱাই যাওঁ। ঠিক আছে। ये देखो बूढ़ी डींग का सुंदर नज़ारा।
और इधर हमारी साइकिल है, अब जाएंगे घर। তো বৰ্তমান আমি ঘৰলৈ গৈ আছোঁ, ঘৰলৈ ৰাওনা হৈ আছোঁ। তো আমি কিৰকিৰীয়া বৰষুণ বৰ্তমান পাৰ হৈ গ'লোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। তো এয়া আমাৰ ভাইটিসকল, দৰ্শকসকল, আজি এই ব্লগ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে প্ৰথম ব্লগ ভিডিঅ'। আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। সকলোৱে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মৰম আশীৰ্বাদ আগবঢ়াব, যাতে অনাগত দিনবোৰতো এনেধৰণৰ ব্লগ ভিডিঅ' বনাই থাকিব পাৰোঁ। ধন্যবাদ।